चिरां जिल्ला मेलेरिया अफिसनि बानजायनायाव सान्तिपुर समबाय समस्तिनि नब्लाङाव रयेल भुटान VCDCनि मददजों VCDC प्रग्रामनि सायाव सांग्रांथि मेल खुंफुंदों। बे हाबाफारियावनो भुटान रायजोनिफ्राय रिमजिम नागमे चिफ इन्टमोलजिस्ट वेक्टर बर्नी डाइजिस्ट कन्ट्रल इउनिट गेलेमफु भुटान बिथांजों लोगोसे भुटाननिनो सावस्रि बिफाननि सोद्रोमाफोराबो बाहागो लाफैयो। English. We are very happy to attend this awareness meeting in Shantipur because this meeting is very important because Assam, especially Chirang, has almost reached to malaria elimination with only 5 cases in 2022, and Bhutan has already reached malaria elimination because we have only 8 or 9 imported cases, and we don't have indigenous cases in 2022. And this awareness meeting is very timely because it is starting malaria season with the rainy season, and it is very important that Chirang is achieving malaria elimination very soon. We hope that, and it will help Bhutan retain its malaria elimination status. আজি আমি ভুটান আৰু আমাৰ ইণ্ডিয়াৰ মাজত মেলেৰিয়া এলিমিনেশ্যন ফেচৰ ক্ষেত্ৰত আমি আলোচনাৰ বাবে এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু এই সভাত আমি এই অঞ্চলৰ VCDC চেয়াৰমেনৰ পৰা আৰম্ভ কৰি আৰু যিবিলাক ভিলেজ লিডাৰ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মানুহক লৈ কেনেকৈ আমি গেয়াৰ আপ কৰিম আমাৰ তাৰমানে জিৰ' মেলেৰিয়াৰ ক্ষেত্ৰত সেই বিষয়ে আমি বিতং আলোচনা কৰিম। মেলেৰিয়া প্ৰিভেন্টিভ মেজাৰৰ কাৰণে আপুনি কি মেছেজ দিব? মেলেৰিয়া প্ৰিভেন্টিভ মেজাৰৰ ক্ষেত্ৰত আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাতো আমি যিখিনি গাইডলাইন হিচাপে কাম কৰিব দিছে সেইখিনি কৰিছোঁ আৰু আমি কৰি আহি ছাকচেছ হৈছোঁ। আমাৰ 2022ত মাত্ৰ আমি 5টা মেলেৰিয়া কেছ তাৰমানে ইণ্ডিজিনাছ পাইছোঁ আৰু আমি আশা ৰাখিছোঁ আমি মেলেৰিয়া জিৰ'লৈ যাব পাৰিম আৰু যিটো টাৰ্গেট ধৰি দিছোঁ 2030 আমি তাত উপনীত হ'ব পাৰিম। এনে ডিষ্ট্ৰিক্ট হিচাপে কোনটো এৰিয়াত বেছি? আমাৰ ডিষ্ট্ৰিক্ট হিচাপে আগতে আমাৰ দেউশ্ৰী এলেকাটো অলপ বেছি সেনচিটিভ আছিলে, কিন্তু দেউশ্ৰী এৰিয়াটো আমি যোৱা বছৰ আমি জিৰ' মেলেৰিয়া পাইছোঁ। আমি মাত্ৰ গৰু ভাষাত মাত্ৰ এটা সৰু এলেকাত আমি হেৰি 3টা কেছ পাব সক্ষম হৈছিলোঁ আৰু গৰচিং পাৰাত এটা আৰু গৰু ভাষাত 3টা আৰু তাৰপিছত এই আমাৰ খুংৰিঙৰ ফালে এটা। কি কাৰণত দেউশ্ৰী বা গৰু ভাষা ঠাইত বেছি কিবা হয়? এইটো আমাৰ তাৰমানে আচলতে আমাৰ নিয়াৰেষ্ট যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইবিলাকত তাৰমানে যেনে লুংচুঙৰ পৰা আৰম্ভ কৰি চৰলপাৰা সেইবিলাকত আমাৰ মেলেৰিয়া প্ৰাদুৰ্ভাৱ এলেকা, তাৰ পৰা আমাৰ যিটো কমিউনিকেশ্যন হৈ থাকে মানুহবিলাকৰ ঠিক তেনেকৈ তাৰমানে মেলেৰিয়াটো স্প্ৰেড হৈ আছে। ৰাজ্যক কি মেছেজ দিব? প্ৰিভেন্টিভ মেজাৰৰ কাৰণে কি মেছেজ দিব? মেজাৰৰ কাৰণে যে আমাৰ মেলেৰিয়া কণ্ট্ৰলৰ ক্ষেত্ৰত আমাৰ মুখ্য কাম হৈছে কি তাৰমানে আমি স্ক্ৰিনিং কৰা, যে যিকোনো জ্বৰ মাত্ৰাই আমি স্ক্ৰিনিং কৰিম। স্ক্ৰিনিং কৰি পেলাই তাৰমানে আমি মেলেৰিয়া ধৰা পোৱাৰ লগে লগে আমাৰ প্ৰম্প ট্ৰিটমেণ্ট আছে, মেলেৰিয়াৰ কিউৰেবল ট্ৰিটমেণ্ট আছে। আৰু লগতে আমি মানুহবিলাকক ক'ম যে আপোনালোকে আমাক সহযোগ কৰক, আমি যাতে আমাৰ যিখিনি টুলছ বা পদ্ধতিবিলাক আছে সেইবিলাক ৰাইজৰ মাজত আমি ব্যৱহাৰ কৰি পেলাই আমি মেলেৰিয়া মুক্ত হ'ব পাৰোঁ। আৰু মুখ্যতঃ এইটো মই ৰিকুৱেষ্ট কৰিম যে আমি প্ৰত্যেক ব্যক্তিয়ে তাৰমানে নিজকে তাৰমানে এটা প্ৰমাণ কৰি দিব লাগে যে মই মেলেৰিয়া যাৰ মোৰ গাত নাই, এইটো কৰিবলৈ আমি গৈ আছোঁ। सोरनोबा आबाद खालामनो गोसो जानाय सुबुंफोरनि थाखाय गोजोनथाव खौरां जानो हागौ। नोंथांमोनहा बे हाखौ बायोब्ला लोगोसे मोनफागोन लाबार बिफां, गय बिफां आरो मुगा बिफां। बेजों लोगोसे गुबुन आबाद मावनो थाखाय लांदां हा मोननो हागोन। जायगायानो जादों चिरां जिल्ला रुनिकाटा आस्राबारि गामिनि साखाथि। हाखौ लानो गोसो जानाय सुबुंफोरा बायनोब्ला 8638183329 जामबुं नम्बराव सुलाद लानो हागोन। आरोबाव बुंफिनबावदों, सोरनोबा आबाद खालामनो गोसो जानाय सुबुंफोरनि थाखाय गोजोनथाव खौरां जानो हागौ। नोंथांमोनहा बे हाखौ बायोब्ला लोगोसे मोनफागोन लाबार बिफां, गय बिफां आरो मुगा बिफां। बेजों लोगोसे
गुबुन आबाद मावनो थाखाय लांदां हा मोननो हागोन। जायगायानो जादों चिरां जिल्ला रुनिकाटा आस्राबारि गामिनि साखाथि। हाखौ लानो गोसो जानाय सुबुंफोरा बायनोब्ला 8638183329 जामबुं नम्बराव सुलाद लानो हागोन।